হেল্ল' গাইজ, আজি ৰাতিপুৱাই ফুল কেইটামান ৰুবলৈ কাৰণে এইফালে টাবত মাটি ভৰাই লৈছোঁ দেই। যিহেতু মই বজাৰৰ পৰা ফুল কেইটামান আনি থৈছিলোঁ, কিন্তু ৰুবলৈহে সময় পোৱা নাছিলোঁ। তাৰপিছত মই মাক ক'লোঁ, এইফালে মায়ে মোৰ লগত অকণমান লাগি দিছে দেই। মায়ে ধুনীয়াকৈ বৈয়াম কেইটামান কাটি দিছে, যিহেতু বৈয়ামৰ ভিতৰত মাটি ভৰাই মেলি ট্ৰাপটোত ভৰাই দিম। এইফালে মাটিবোৰ ধুনীয়াকৈ চাফা কৰি চালি লৈছোঁ, কাৰণ মাটিবোৰত বহুতো কাটি কুটা থাকে আৰু প্লাষ্টিকৰ পাকেট এইবিলাক কিবাকিবি মিক্স হৈ থাকে, সেইবাবে ধুনীয়াকৈ চালি অকল মাটিবোৰহে লৈছোঁ। তাৰপাছত এইফালে যেতিয়া মই মাটিবোৰ ধুনীয়াকৈ চালি আছিলোঁ, মাৰো কিবা কাম ওলালে, মায়ে গুচি গ'ল। তাৰপিছত এইফালে ধুনীয়াকৈ মই মাটিবোৰ আধা যোনবোৰ বেয়া আছিলে সেইবোৰ পেলাবলৈ গৈছিলোঁ। এইফালে গৰু আহিলে, গৰুটোকো খেদি দিলোঁ। তাৰপিছতে যেতিয়া মই মাটি চাটি টাবত ভৰাই ফুল হৈ গ'ল, তাৰপিছত এইফালে মোৰ লগৰ কেইজনী লগৰ আৰু খুৰী এজনী বজাৰলৈ গৈছিলে। এইফালে গেছ ভৰাবলৈ গৈছিলে, চিলিণ্ডাৰটো পূৰা হাতত